চিনাকি কৰিছোঁ। এয়া এখন সুন্দৰ দোকান। তেখেতলোকে অতি সুন্দৰভাৱে যিকোনো শাৰী মেখেলা চাদৰ আজিকালি সমাজত যিটো সমাজত চলে সেই সমাজৰ শাৰী মেখেলা চাদৰ বিভিন্ন পুৰুষ মহিলাৰ সকলো বস্তু ইয়াত যাৱতীয় পোৱা যায়। ইয়াত আমাৰ সুভাষ দা ষ্ট'ৰ সকলোৱে হয়তো জ্ঞাতাৰ্থ, তথাপিও চেনেলৰ যোগেদি আপোনালোকে যাতে সময়ত আহি যেন ইয়াত বস্তু ক্ৰয় কৰে, তাৰ বাবে সস্তা বস্তুটো পোৱা হয় তাকে মই অনুৰোধ কৰিছোঁ। প্ৰতিটো দোকান মই চিনাকি কৰি দিম। এয়া আমাৰ মণি দাদাৰ সমস্যা যিকোনো প্ৰব্লেম হ'লে তেখেতক মানে বেমাৰ আজাৰ সুলভ মূল্যত বা চিকিৎসা কৰা হয়, তেখেতে কোনো উচিত মূল্যতে দি থাকে। ইয়াত ছাৰ বহি আছে, ছাৰো বহি আছে। আমাৰ ইতিমধ্যে আহি ছাৰক কিনো সুধিম, আপুনি কিবা ইয়াত চিকিৎসা কৰিছে নেকি? এই ডাক্তৰৰ ওচৰত কৰোঁ মাজে সময়ে। ধন্যবাদ। তেখেতক কেনেকুৱা পায় বাৰু চিকিৎসা কৰোঁ? চিকিৎসা বেয়া নহয়, মই ইয়াৰ ওচৰতে চিকিৎসা কৰোঁ। ধন্যবাদ। ইয়াৰ ছাৰে কৈছে আমাৰ প্ৰাক্তন ছাৰ, আপোনালোকে হ'লে জ্ঞাতাৰ্থ, প্ৰণৱজিৎ তাহুৰ স্কুলৰ হেড টিচাৰ আছিল। তেখেতে কৈছে ইয়াত কোনো অসুবিধা নাই, যি দিয়ে ভালেই তেখেতলোকে দিয়ে বুলি জনাব পাৰিছোঁ। আৰু দোকানী সকলোখিনি দোকানী মই পৰিচয় কৰাই দিম আপোনালোকক ইতিমধ্যে যিমান দোকান আছে। সেয়েহে এয়া আহিছোঁ আমাৰ যি আধুনিক মডেলৰ জোতা চেণ্ডেল, যিকোনো জোতা চেণ্ডেল, মোজা, আঙুঠি, খাৰুমণি, টুপি সকলোকে পায়। এয়া আমাৰ তিনিআলি এয়া এখন দোকান সুন্দৰ। তেখেতসকলক যিকোনো বস্তু সুলভ মূল্যত পোৱা যায়, মানে কম ৰেটত দিয়ে। তেখেতসকলক যাতে এই চেনেলৰ ডিছক্ৰিপশ্যনত তেখেতলোকৰ নাম হওক দিম, ইয়াত আহি যাতে আপোনালোকে আহি ক্ৰয় কৰে। দাদা দোকান কিদৰে চলিছে বাৰু? বৰ্তমান এইকেইদিনটো বৰ ভাল নহ'ব চাগে? বজাৰ এইকেইদিন অলপ বেয়া চলিছে বাৰু, উঠিব লাহে লাহে। হয় হয় হয়, আহি আছে ছিজন আহি আছে। বহাগ মাহৰ লগে লগে তেখেতলোকৰ যিদৰে কুলি কেতেকী আগজাননী দ্বাৰতে তেখেতসকলৰ ভাল সুবিধা হ'ব। তেখেতলোকে ইতিমধ্যেই যিবোৰ বস্তু ক্ৰয় কৰি আনি ষ্টকত ৰাখিছে, সেইবোৰ হয়তো এই বিহুৰ আগে আগে তেখেতলোকে উলিয়াই দিব বাবে সকলোৱে যেন ইয়ালৈ আহি সেইবোৰ ক্ৰয় কৰি ল'বলৈ মই অনুৰোধ জনাইছোঁ। আৰু পৰৱৰ্তী সময়ত আহি আছোঁ এয়া আমাৰ ভৰত দাদাৰ দোকান। এখেতক সকলোৱে পৰিচিত, তেখেতৰ পৰিচয় সকলোৱে জানেই যেন সুন্দৰ এটা কম্পিউটাৰমেন। এনেই যিকোনো কাম ধৰক অনলাইন কৰক বা যি কৰক তেখেতে কৰি দিব ইয়াতে। সেয়েহে আমি তেখেতৰ হেৰিটো দিম, কিন্তু ই কম ৰেটত কৰি দিয়ে। যিকোনো বাহিৰত যদি 150 টকা লয়, ইয়াত 50 টকাতে যিকোনো অনলাইন পোৱা যায়। আৰু যিকোনো বিভিন্ন চাকৰিৰ যোগেদিও আপোনালোকে পাব। ঘৰত দাদা কথাটো সঁচা নে মিছা? আপোনাৰ তাত সুলভ মানে অলপ মিলা মিছা কম ৰেটতেই অনলাইন কৰি দিয়ে বুলি জানিব পাৰিছোঁ। আহিব আপোনালোকে। ধন্যবাদ। তেখেতে কৈছে সঁচাকৈ কথাটো আমি শুনি আছিলোঁ, সেয়েহে আমি সাক্ষাৎকাৰ লৈছিলোঁ। সুন্দৰ লাগিলে দোকানখন চাওক কিমান সুন্দৰকৈ পৰিপাটিকৈ সজাই তুলিছে। ইয়াত যিকোনো বস্তু লাগিব, পঢ়াৰ পৰা কাগজ কলমৰ পৰা আদি কৰি সকলো যাৱতীয় বস্তু ইয়াত পাব। সেয়েহে সকলোকে তেখেতক আমি ধন্যবাদ জনাই ভৰত দাক আমি আগবাঢ়িছোঁ। পৰৱৰ্তী দোকানলৈ আমি আগবাঢ়িছোঁ। এয়া আমাৰ সুন্দৰ এখন বাস্তুদেৱৰ দোকান। ইয়াতো আপোনালোকে ক্ৰয় কৰিব পাৰিব যিকোনো সামগ্ৰী। দেখিছে আপোনালোকে ঘৰত যাৱতীয় যিবোৰ কাঁহী বাতি সূতাৰ পৰা আদি কৰি মহিলাসকলৰ সকলো বস্তুৱেই ইয়াত পোৱা যায়। সেয়েহে তেখেতক আমি ধন্যবাদ জনাইছোঁ। আহি আছোঁ দাদা, তেখেতৰ দোকানত যদি লাগে মই ডিছক্ৰিপশ্যনত তেখেতৰ পৰিচয় দিম। যিকোনো সময়তে দোকান খোলা থাকে, সেয়ে তেখেতে পাব ইয়াত। সেয়েহে ভাল লাগিছে যি যায় কি নহওক, আমাৰ তিনিআলিৰ যিটো পৰিচয়, সেই পৰিচয়টো মই আজি প্ৰথম দিনা দিব বিচাৰিছোঁ। পাছত পৰৱৰ্তী সময়ত আৰু দিম। দাদা আপুনি চিনি পাওঁ, ক'ৰ পৰা আহিলে বাৰু? মই লখিমপুৰৰ পৰা আহিলোঁ। ধন্যবাদ। আপোনাকতো মই চিনিয়ে পাইছোঁ বাৰু, নহয় জানো? এতিয়া এনেই আহিছে চাগে? এনেই আহিছোঁ। মই দোকানবোৰ এনেই এবাৰ পৰিচয় কৰিছোঁ ফাৰ্ষ্ট। নেক্সট দাদা আপোনাকতো জানো বাৰু ভাল ব্যৱসায় কৰে। বৰ্তমান কেনে চলিছে ব্যৱসায় এইকেইদিন? ভালে চলিছে। দাদা ইয়াক কৈছে ভালে চলিছে। তেখেত অতি পুৰণি বেপাৰী, তথাপিও বৰ্তমান দুখ কষ্টৰ মাজে এইকেইদিন প্ৰায় বেপাৰ আগতকৈ অলপ ডাউন হৈ আছে চাগে ন? বহাগ মাহ অহাৰ লগে লগে তেখেতসকলে বেপাৰ বাণিজ্য নিশ্চয় শুদ্ধ পথত যাব, আমি তাকে কামনা কৰিছোঁ। দাদা ধন্যবাদ আপোনালৈ। এতিয়া আমাৰ বাইদেউ বহি আছে চাহ খাই। কালি আমাৰ বন্ধু বুলি এজন তেখেত আছে। বাইদেউ আপুনি কি হোটেলত বহি আছে, চাহ খাইছে চাগে? এতিয়া বাইদেউ চাহ খাইছে। সুন্দৰ চাহ বনাই আমাৰ ইয়াতে সকলোৱে চাহ জিৰণি লয়। তেখেতৰ দোকান এটা আছে। তেখেতৰ দোকানত সকলোৱে জানে জ্ঞাতাৰ্থ যে এই বাইদেউৰ দোকান বুলি ক'লে পৰিচয় সকলোৱে জানিব। এই ডিছক্ৰিপশ্যনত লিংক কৰিলে তেখেতৰ চেহেৰাটো গ'লে গম পাব। তেখেতে যে অতি সুন্দৰ কেঁচা মালৰ সামগ্ৰী দিছে, এটাও গেলা পচা নাই, সেয়াটো দৃঢ় প্ৰমাণ আছে। আপোনালোকে খাই চালে এবাৰ শিকিবলৈ পাৰিব। চালে আপোনালোকে দোকানলৈ আহিলে পাৰিব। দাদাও আছে, আপুনি হয়তো বৰ্তমান নাছিলে, অৰুণাচলত আছে। কেতিয়া আহিলে বাৰু? হ'ল মোৰ আজি 5 দিনমান হ'ল। এখেত আমি অৰুণাচলত আছিলে এটা বিজনেছ সূত্ৰৰ যোগেদি। আমাৰ বাইদেউৰ পৰিবাৰ দুজনে উপস্থিত আছে, চাহ খাইছে। চাহ বিৰতিৰ বাবে খটেং হ'ব দোকানৰ পৰা বাহিৰত আছে। তেখেতৰ দোকানখন বাৰু মনত নাথাকিলেও মই দেখাই দিম। দাদা আপুনি ভাল চিঙৰা বনায় বুলি আমি জানিব পাৰিছোঁ।
হয় ন হয়, কেনে চলিছে চিঙৰাটো চেলিং হৈছে চলিছে তাত যে দোকান যোৱা নাই দোকান তালৈ নিনিলে নেকি তাতো মই দিছোঁ ডিছক্ৰিপশ্যন পাব তাতো নিছিলোঁ এখেতে ভাল চাহ বনায় বৰ্তমান চাহ বনাই আছে তিনিআলি যিমান দোকান আছে অতি সুন্দৰ দোকান ভালকৈ চাহ বনায় তেখেতলোকে সকলোকে যি হোৱা আছে সকলোকেতো দেউতা আপোনাৰ ভাল চাহ খাইছা চাগে ঘৰ নাম চুকতে নাম চুকলে আমাৰ নিজৰ গাঁৱৰ মানুহ মই ভাবিছোঁ বেলেগ দূৰৰ মানুহ নেকি ইয়াতে আমাৰ তিনিআলি সকলোখিনি দোকানক মই পৰিচয় কৰাই আজি প্ৰথম দিনৰ কাৰ্যসূচী ইয়াতে অন্ত পেলাম সেয়েহে ছাৰ কিবা আনিছা নেকি আপোনালোকৰ ধন্যবাদ সুন্দৰ বস্তু আনিছে আমাৰ ইয়াত তিনিআলি নামত দাদা আপোনাৰ গাড়ী ইয়াতে ৰাখিলে যে আজি ৰাখিলে যে আলু নমাব আলু নমাব এনেকুৱা বাইক লৈ গৈছে আলুটো নানে গাড়ীটো আমাৰ কৃষ্ণদাৰ দেউতা জানে ভয়পুৰৰ পৰিচয় শুদ্ধ গেলামালৰ দোকানৰ মালিক ধন্যবাদ আশীৰ্বাদ কৰিছোঁ মানে যাতে এই চেনেল যোগেদি তেখেতো তালৈ যাতে যাব পাৰে চিনাকি কৰা বাইদেউৰ দোকান এয়াই কেঁচামাল যিকোনো সামগ্ৰী সুলভ মূল্য ল'ব পাৰিব গোটেই সুন্দৰ চাওক আপোনালোকে চাওক কিমান সুন্দৰ এয়া বিলাহী টমেটো বিলাহী ভিকুৰি ইতিমধ্যে বাইদেৱে বেছি আছে যিকোনো ব্ৰইলাৰ মানে লোকৰ ৰেটতকৈ প্ৰায় কম ৰেটত তেখেতে লয় সেয়েহে সকলোৱে ইয়ালৈ যাতে আহি ইয়াত ক্ৰয় কৰিব পাৰ্টিটো এতিয়া এয়া পিঁয়াজ চাহ সুন্দৰ পিঁয়াজ সেই আৰু প্ৰতিখন দোকান পৰিচয় কৰি যাব বিচাৰিছোঁ পৰিচয় কৰাই আছোঁ আৰু 3-4খনমান তিনিআলি আমাৰ নামচুক তিনিআলি আছে সেইখিনি সকলোখিনিকে পৰিচয় কৰা আজি প্ৰথম দিনৰ চেনেলত অন্ত পৰিব এয়া আছে আৰু পাঞ্জল দাদাৰ আমাৰ পাঞ্জল দাদাৰ দোকান তেখেতৰ ভাল এয়া বহি আছে বোৱাৰী তেখেতেও ভাল দোকান যিকোনো ফুলৰ তেখেতসকলৰ মানে সেইকাৰণে সকলোৱে আহি যাতে যথাসময়ত আহি আলু দালি বিস্কুটকে আদি কৰি সকলো বস্তু ইয়াত পোৱা যাব কোনো বিশেষ দাম নলয় মানে বস্তু যিটো ৰেট সুলভ মানে আলু কেজি মাত্ৰ 15 টকা পিঁয়াজৰ 40 টকা কেজি সেইদৰে চলি আছে দাদা আপুনি ক'ৰ পৰা আহিলে আপোনাক চিনি পোৱা যেন লাগিছে আহি আছে তেখেতৰ এয়া আমাৰ দাদা ট্ৰেক্টৰ বাবু ইয়াতে ৰাখে চাহ তেওঁ চাহ খাব ইয়াত বিশেষ একো নাই বাকী দোকানবোৰ আজি বন্ধ আছে কাৰণ মিটিঙৰ বাবে তেওঁলোকে প্ৰায় দোকান বন্ধ আছে সেয়েহে সকলো আৰু এখন দোকান মাত্ৰ চিনাকি কৰিব আছে সেইখন দোকান চিনাকি কৰিম আজি আপোনালোকক চিন্তা কৰা কোনো প্ৰয়োজন নাই অতি সুন্দৰ আমাৰ এয়া ভাইটিৰ দোকানখন আমাৰ বাইদেউ আছে আজি বহুত সুন্দৰ এখন দোকান চাওক আপোনালোকে আমাৰ নামচুক তিনিআলি তালৈ আহি আপোনালোকে যিকোনো বস্তু ক্ৰয় কৰিব হাতত পিন্ধা আঙুঠি ঘূৰি খাৰু মণি চশমা এনি এটাৰ যিকোনো মিঠাতেল বিস্কুট যিকোনো বস্তু চাওক আপোনালোকে ইমান সুন্দৰভাৱে সজাইছে মণি খাৰু পূজাৰ সামগ্ৰী সকলোৱে যথাসময়ত আহি আপোনালোকে চাওক কিমান সুন্দৰভাৱে সজাই থোৱা আছে সেয়েহে সুলভ মূল্যত সস্তাতে ইয়াৰ পাণ তামোল সকলো ইয়াতে পায় সেয়েহে বেপাৰ বাণিজ্য সদায় ভালে চলে বৰ্তমান এইকেইদিন বাৰু বতৰ বেয়াৰ কাৰণে বাইদেউ বৰ্তমান কেনেকুৱা চলিছে এইকেইদিন অকণমান ঠাণ্ডাই চলি আছে সময় বাইদেউ কৈছে অলপ ঠাণ্ডা চলি আছে কাৰণ মানে এতিয়া সময় আহি আছে বহাগ মাহৰ লগে লগে নিশ্চয় ভাল চলিব চাগে বহাগ মাহৰ লগে লগে নিশ্চয় ভাল চলিব তেওঁলোকে যিবোৰ সামগ্ৰী ক্ৰয় কৰিবলগীয়া লেডিজ সকলোৱে তেখেতসকলক মানে ইয়াত ক্ৰয় কৰিব পাৰিব বহাগৰ মানে তেওঁলোকে যাৱতীয় কপৌ ফুলৰ পৰা আদি কৰি যিকোনো মহিলাসকলে পিন্ধা সাজপাৰৰ লগত পিন্ধা অলংকাৰ তেখেতে আনি থৈছে সেয়েহে ইয়ালৈ আহি সকলোৱে ল'ব লাগে আজি প্ৰথম দিনাৰ কাৰ্যসূচী ইয়াতে অন্ত পেলাইছিলোঁ ধন্যবাদ তিনিআলি জিন্দাবাদ